এতিয়া পুৰা ওলাই ললো ইফালে কেমেৰা লৈছোঁ পিছফালে ৰেংকট চেংকট আছে মানে কথাটো হ'ল আজি পুৰা বৰষুণ দি আছে আৰু আজি আনিব যাম নতুন বাইক তো ইফালে মোৰ বাইকখন ৰেডি মোৰ বাইকখনৰো বহুত কাম আছে এয়া চাওক টায়াৰো চেঞ্জ কৰিব লাগিব পুৰা গুণা ওলাই গৈছে আৰু ইফালে চেনখনো চেঞ্জ কৰিব লাগিব ইফালে সুমনো আহি পেলাই লাজ কৰে তো এতিয়া আমি ক'ত যাম গুৱাহাটীত নতুন বাইক আনিব যাম প্ৰথমতে আমি বাইহাটাত যাব লাগিব বাইহাটাত এখন বাইক থৈ তাৰে পৰা আৰু বাছত যাব লাগিব বাছত গৈ আমি ডাইৰেক্ট শ্ব'ৰুমত যাম শ্ব'ৰুমত গৈ নতুন বাইক আনিম তো ইফালে মানে পুৰা বতৰটো কলা কৰিছে যদি বৰষুণ আহি যায় পুৰা চেচ আহি আধা ৰাস্তাও আমি পোৱা নাই আৰু আমাৰ ইয়াতে এটা কাণ হৈ গ'ল এইটো চাওক মই কৈছিলোঁ না গুণাটো বহুত ডিষ্টাৰ্ব হ'ব পুৰা গুণাই ওলাই গৈছে চাওক তথাপি গৰমো আছে আৰু গুৱাহাটী যাই পাবতো আৰু বহুত দেৰিয়ে আছে ওলালি এইটো কাটবা লাগছিলোঁ এইটো ভাগ্যফালে আমি মেইন ৰাস্তাত যোৱাই নাই আমি মানে এনেকৈ দি ঘূৰি এই বাঙালীপাৰা হয় নাগৰজুলি হয় এনেকৈ দি আহিছোঁ ইয়াতে মানে অলপ কিবা কাম আছে আমাৰ এই মুহুৰীপাৰা নে কি চক বুলি কয় তাত মানে এটা কাম আছে সেইটো কামটো কৰি মানে আমি চিধা বাইহাটাত লৈ যাম বাইহাটাত এইখন থৈ যাব লাগিব গুৱাহাটীত লৈ যাব নোৱাৰা ভাই উপায় নাই ভাই কি ওলাই আছে এনেকুৱা অৱস্থা হৈছে ইমান লম্বা টান তো আমি ইয়াৰ পৰা নামি দিলোঁ এতিয়া নামি আমি ডিলাৰখন আহি পালোঁ এই গাড়ীখনৰ পৰা এই গাড়ীবিলাক নামাই আছে চাওক কি ধুনীয়া ধুনীয়া বাইক আছে মই কিন্তু তাক এইখন ল'ব দিছিলোঁ এইখন তাই নল'লে বহুত দাম এইখন চাওক 450 আৰু ইয়াতে অলপ লিখা লিখি চলি আছে বাকী আমাৰ দুজনৰ একো কাম নাই সেইকাৰণে আৰামছে বহি চাই আছোঁ ভিতৰৰ পৰা বাহিৰত ওলোৱাৰ লগে লগে তামাম গৰম লাগি গৈছে ভিতৰত এ চি চলি আছে না বাকী বুকিং চুকিং পূৰা মানে হৈ গ'ল অলৰেডি এতিয়া তাতে চব হৈ গ'ল লিখা লিখি কৰি আছে বৰ্তমান বাকী আপোনালোকক গাড়ীবোৰ দেখাই আছোঁ এইটো হ'ল 450 হিমালয় চাওক তামাম বঢ়িয়া আছে মোৰ ড্ৰিম বাইকখন এইখন এদিন হ'লেও ল'মেই ল'ম এইখন ৱাও দেখিলে কিবা একদম মজা লাগি যায় এইখন মোৰ ড্ৰিম বাইক চাওক এইখন ডিম্পুদাও লৈছে এইখন ডিম্পুদা লোৱা নিচিনা এতিয়া বুকিং কৰিলে 1 মাহ পিছতহে পাম সেইকাৰণে মানে সেইকাৰণে সি মানে লোৱা নাই গাড়ীখন ইয়াৰটো কোনটো জানা এইটো এনেকুৱা মোৰ হিচাপত নহ'ব চাগে অলপমান এনেকুৱা চিষ্টেম অলপ হ'ব গাড়ীখন একচুৱেলি বাইকখন সিহে ল'ব মই নলওঁ মই তাক 450টো ল'ব দিছিলোঁ হিমালয় এই ডিম্পুদা যে লৈছে চেম এনেকুৱাই মানে ল'ব দিছিলোঁ ফাৰ্ষ্টত সি এনেকুৱাই ল'ম বুলি কৈছিলে কিন্তু তাৰপিছত কিবা কিবি হ'ল আৰু ইফালে অলপ মানে বাজেটো নিমিলে সেইকাৰণে মানে এইখনে ল'ল আৰু সেইখন গাড়ী এতিয়া ডেলিভাৰী লৈ আছে এয়া বুলেট আৰু সেইফালেও চাই আছে গাড়ীবিলাক এতিয়া আমি মানে বাইকখন ক'ত আছে গম নাপাওঁ মানে আৰু 10 মিনিটমান লাগিব বুলি কৈ আছে ক'ৰবাত আছে ছাৰ্ভিচ কৰি আছে চাগে সেইটো বাইকখন লৈ আনি আমাক দেখাব বাইকখন চেম এনেকুৱাই হ'ব চেম খালি কালাৰটো অলপ বেলেগ হ'ব নেকি এইখানে নেকি বাইকখন কি কোৱা বাইকখন মই এইখন হ'ব বুলি ভাবিছোঁ ইখনেই হয় বাইকখন ভাৰী আছে কিন্তু নাও तो हमारे पाजी यहाँ पे उठ चुके हैं अपने वाहन पे कैसा लग रहा है वाव बाकी इखने बाइक আৰু বেলেগ একো লোৱা নাই ইটো বাইকৰ জায়গাত যদি ইবিলাক বাইক হল হয় না वाव কি মজা লাগলা হয় আৰু তাৰ হাইট মোৰ হাইট নিমিলে না সেইকাৰণে হি তাৰ মতেদি লৈছে আৰু মোৰ কাৰণে যদি হল হয় ইবিলাক একদম পুৰা মিলি গ'ল হয় আৰু ইফালে ৰাইডাৰ জেকেট বিলাক আছে দামবোৰ চাই মোৰ মাথা ঘূৰাই গৈছে একদম পুৰা দেখিলে কিবা লং লাগি যায় কিন্তু কি কবি औकात से बाहर है কিতাবা যদি টাইম আহে লৈ লমে আৰু এতিয়া ডেলিভাৰী ল'ব টাইম হৈ গ'ল এতিয়া কাগজ পত্ৰ সব পাই গৈছে বাকি এতিয়াতো বাইক পাই গেলি এটা এখন বাইক তোৰ মাইকী দৰে ৰাখবি না নাই ক মাইকী দৰে ৰাখবা লাগব পালবা লাগব মাহে পালি থাকবা লাগিব পুৰণা হলি ডেলিভাৰী হৈ গ'ল
এইফালে ফটো উঠাই আছে এটা বাইকৰে ইমান সৰু কেক দিছে আমি কেইজনে খাম এইটো এবাৰ চাকি চাওঁ বেয়া নালাগে কেনে লাগছে খোজকাঢ়ি ইমান দূৰ খোজকাঢ়ি আহিছিলে না গাড়ীখন মানে মই কিবাৰ পৰাই লৈ আহিছোঁ একদম ব্ৰহ্মপুত্ৰৰ সিটো পাৰৰ পৰা মই মানে লৈ আহিছোঁ তাতে মানে আমি তিনিজন আছোঁ না আৰু এটা বাইকত তিনিজন আহিব নোৱাৰে সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ গ'ল তো তাৰে পৰা সেইকাৰণে মই অকলে আহি গ'লোঁ কেনে লাগছে খোজকাঢ়ি হা ভাল লাগছে চলো কেনেকৈ যাবি এতিয়া টাইম 10:14 বোলে ট্ৰাফিক